हेलो एभ्रिवान नতুन এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গণেশ বাবাক দৰ্শন কৰি আমাৰ আজি যাত্ৰা শুভ হওক বুলি আৰম্ভ কৰিলো আৰু আপোনালোকৰ দিনটো ভালে যাওক তাৰে কামনা কৰিছো আজি গৈ আছো ঘৰলৈ বুলি যাত্ৰাটো আৰম্ভ কৰো আৰু এইফালে সৰু ল'ৰাটোৱে খাই আছে চিপছ আৰু আমি তেল ভৰাবলৈ ৰৈ আমনি লাগি ফাইনালি পাইছোহি আৰু তেল ভৰাবলৈ আহি পাই গলোহি জোৰাবাদ আৰু ঘৰলৈ যেতিয়া যাওঁ ন এইফালৰ পৰা কিবা কিবি লৈ যাওঁ ভাবিছো এইফালে আনাৰস আছে আৰু জলকীয়া ভোট জলকীয়া আচাৰ আৰু কোন কোন আহিছে আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে বাগৰাকীক যদি ভালকৈ চিনি পোৱা নাই মই দেখাই আছো এতিয়া ইয়াৰ পৰা কি লওঁ চাই লওঁ আনাৰস ল'বা নেকি কি ধুনীয়া বতাহ মাৰি আছে দেখত পাহাৰীয়া নেকি জংঘলৰ ভালে একদম বঢ়িয়া হয় আৰু এটা হেৰি দিয়ক ভোট জলকীয়া আচাৰ বাগাজ খাই ভাল পায় নেকি ফটো নহয় ভিডিঅ' ধুনীয়া আহিছে ইমান ধুনীয়া মানুহজনী কেনেকৈ বেয়া উঠিব বাৰু কেনেকৈ আনাৰস অমৰা মিঠা নে শ্বিলং লাগিছে গৰম শ্বিলং অমৰা বুলি ক'লে আগৰ পৰাই ক্ৰেজি এটা আছে ন খাইছ অমৰা অমৰাকেইটা খাবলৈ বিৰাট টেষ্টি আছিলে সেইকাৰণে ঘৰলৈ লৈ ল'লোঁ কেইটামান ইমান ধুনীয়া লাগিছে ন মন যায় ধাবা আহি পাই গ'লোহি নগাঁৱৰ বাইপাছ আৰু ইয়াতে আমি মন যায় ধাবাত মানে ভাবিলোঁ খাই লওঁ কাৰণ আমি আহোঁতে খাই অহা নাছিলোঁ যিহেতু দেৰিও হৈ গ'ল আৰু এতিয়া অৰ্ডাৰ দিছোঁ বহি আছোঁ মই এইফালে ভিডিঅ' লোৱাত বিজি আৰু মাধৱে বায়ে পূৰা কথা পতাত বিজি চ' এইফালে আৰু মাধৱ পূৰা লেকচাৰ আৰু এটা বস্তু দেখাইছোঁ গুড ফুড ইজ গুড মুড চ' এইফালে গুড ফুড আহি গ'ল এতিয়া আমি গুড মুড কৰোঁ এইফালে থালি আছে আৰু মাছ ফ্ৰাই এইফালে আছিলে পকৰা আৰু পাপৰ নেমু আচাৰ পিঁয়াজ মাছৰ টেঙা আৰু চিকেন ধেৰ কিবাকিবি খাই এতিয়া আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিম এইফালে বা ৰখি আছে চ' ব'লক আকৌ আৰম্ভ কৰোঁ আমাৰ যাত্ৰা শেষলৈকে থাকিব এডোখৰত বৰষুণ আছে এডোখৰত নাই ডাঙৰকৈ আহিছে কিন্তু হেৰি যোনডোখৰত কি চিষ্টেম আকৌ এইটো আহি পাই গ'লোহি কলীয়া ভোমোৰা আৰু আমি এইখন নতুন ব্ৰিজখনেদি গৈ আছোঁ যিহেতু নতুনখন বনাই আছিলে আৰু এইখন অ'পেনিং কৰা হৈ গ'ল এতিয়া দুইখনে পূৰা অ'পেন আছে চ' আমি এতিয়া ওপৰেদি আহি আছোঁ আৰু ইমান ধুনীয়া লাগিছে ভিউটো চাওক না মোৰ যদি ফোনৰ কেমেৰা কোৱালিটি ভাল হ'লহেঁতেন আৰু ভাল লাগিলে হয় আৰু আহি পাই গ'লোহি এতিয়া বিশ্বনাথ চাৰিআলি আৰু ইয়াতে আমি সোমালোঁ ৰাবৰি খাবলৈ যিসকলে জানে তেখেতলোকে জানেই যে বিশ্বনাথ চাৰিআলিত খুব ধুনীয়া ৰাবৰি পায় চ' আমি খাওঁ এইফালে মাধৱেতো এনেও বেছি ভালেই পায় মিঠা খাই চ' এইফালে মই লৈ ল'লোঁ ৰাবৰি খালোঁ আৰু এইফালে ঘৰলৈ পেকিঙো কৰি ল'লোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা মায়ে এতিয়ালৈকে গমেই নাপায় যে মই গুৱাহাটীৰ পৰা লখিমপুৰ আহি আছোঁ গম পাই মানে যে যাম ৰাতিহে যাম কিন্তু নেক্সট ডে মৰ্ণিং পামগৈ কিন্তু মই এতিয়া ৰাতিয়ে যে গৈ পামগৈ সেইটো মায়ে গম নাপায় দিনতে যে ওলাইছোঁ চ' ৰাবৰি লৈ লৈছোঁ মাহঁতৰ কাৰণে ফাইনেলি আহি পাই গ'লোহি আপোন ঠাইখন লখিমপুৰ টাউন আৰু এয়া আমি গৈ আছোঁ দোকান বন্ধই হৈ গ'ল কাৰণ অলৰেডি 9:10 বাজিব হ'ল চ' এতিয়া ঘৰত যাওঁ ব'লক এয়া আহি পাই গ'লোহি ঘৰ মাধৱৰ ঘৰতে আছোঁ আৰু মায়ে এইফালে তেল লগাই দিছে মাধৱক কাৰণ 14 ছেপ্টেম্বৰত মাধৱৰ এটা এক্সিডেণ্ট হৈছিলে লাষ্ট ভিডিঅ'ত আপোনালোকে যিসকলে চাইছিলে মই কৈছিলোঁ যে মাধৱৰ লগত এটা ঘটনা হ'ল কিন্তু মই শ্বেয়াৰ কৰিব পৰা নাছিলোঁ কাৰণ তাৰ মাকক ক'ব মানা কৰিছিলে
আৰু এয়া বহুত সি দুখ পালে ফটোকে শ্বেয়াৰ কৰিলোঁ চ' মাকে আজি ফাইনেলি গম পালে চ' এইফালে তেল চেল লগাই দিলে আৰু এতিয়া বিৰাট ভাগৰ লাগিছে ভিডিঅ'টো ইমানেই ভাতকেইটা খাই হৈ যাওঁ বাই বাই